Hi friends, welcome to my channel Susma Vlogs. আজি এয়া মই সন্ধ্যাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ কাৰণ আজি মোক খুব খাবলৈ মন গৈ আছে লিট্টি। আপোনালোকে জানে নে নাই নাজানো আৰু আমাৰ অসমীয়া মানুহে ইমান নবনায় এইটো বস্তু। বেছিকৈ আপোনাৰ বিহাৰ ইউপিত বেছি এইটো প্ৰচলিত ঠাণ্ডা দিনত। আজি মই ভাবিলোঁ মই মোৰ নিজৰ কিটচেনতে আজি এইটো বনাই খাওঁচোন আৰু কেনেকৈনো বনাইছোঁ আপোনালোকক মই অকণমান দেখাবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এইফালে মই লিট্টি বনাবৰ কাৰণে মই ৰেড আটাটো ইউজ কৰোঁ। মই আমাৰ ঘৰত সকলোৱে ৰেড আটাই খাওঁ, সেইকাৰণে মোৰ হোৱাইট আটা নাই। মই সেইকাৰণে ৰেড আটা দিয়ে বনাম লিট্টিটো। লাল আটা, এয়া মই লাল আটা 2 কাপ লৈ লৈছোঁ। এইফালে এখন কেৰাহীত মই 2 কাপ লাল আটা ল'ম। দু কাপ লাল আটা ল'লোঁ। ইফালে মই এচামুচ নিমখ দিছোঁ কাৰণ নিমখৰ পৰিমাণটো ইয়াত অকণমান নিমখীয়া লাগিলে খাই বেছি ভাল লাগে, সেইকাৰণে মই এচামুচ নিমখ দিছোঁ। আজৱাইন দি দিম, ৰুটি যেনেকৈ আমি মাখোঁ তেনেদৰে আৰু মাখিম, কিন্তু ৰুটিতকৈ আটাৰ ডোটোতকৈ অকণমান টাইট হ'ব। আৰু এই ডোখিনি মই অকণমান গাখীৰ দি মাৰিম। এয়া মই অকণমান গাখীৰ দিম, যিমান জোখৰ হয় আমি যেনেকৈ ৰুটিটো বনাবলৈ, কিন্তু ৰুটিটোতকৈ অকণমান টাইট লাগে আৰু মই ইয়াত অকণমান ঘি দিম। আৰু এতিয়া ইয়াত মই অকণমান ঘি দি দিছোঁ। আপোনালোকে ঘি বদলি ৰিফাইনো দিব পাৰে, মই কিন্তু ঘি খাই ভাল পাওঁ কাৰণে অকণমান ঘি দিছোঁ। ঘিৰ চেণ্টটো আহিলে ভাল লাগে। এতিয়া মই ডোটো বনাই লওঁ। মোৰ ডো পূৰা ৰেডি। সেয়া চব ডোটো খুব কোমলো নহয়, খুব টানো নহয়, ইমানটো পজিশ্যনতে ৰাখিব লাগে। আৰু এতিয়া মই ডোটো এনেকৈ ৰাখি 10 মিনিটৰ কাৰণে আৰু ইয়াৰ ভিতৰৰ যিখিনি মছলা মই বনাব হোৱালৈকে মই ঢাকি ৰাখিম। ইফালে এয়া মই মিহি মিহিকৈ 2টা পিঁয়াজ কাটি লৈছোঁ। খাম বুলি ভাবিছোঁ যেতিয়া আৰু এয়া ডিউটিৰ পৰা আহি এয়া লৰালৈকে মই বনাবলৈ লৈছোঁ। মই 2টা পিঁয়াজ কাটি লৈছোঁ। এয়া মই লিট্টিত আপোনাৰ যিটো পুৰ ভৰোৱা যায় আৰু মছলা বুলি কোৱা যায়, আমি মছলা বুলিয়ে ক'ম আৰু তাত মই এয়া চাটু গুড়ি লৈছোঁ, ৰুচি ব্ৰেণ্ডৰ এয়া চাটু গুড়ি পেকেট। এইফালে মই 2টা পিঁয়াজ কাটি লৈছোঁ, অকণমান মই ধনিয়া, এইফালে নহৰু, আদা আৰু কেঁচা জলকীয়া অকণমান গ্ৰেট কৰি লৈছোঁ। মই গ্ৰাইণ্ডাৰতে অকণমান মাৰি লৈছোঁ আৰু দৰদৰাকৈ। আৰু তাৰপিছতে এতিয়া কি কৰোঁ আপোনালোকক দেখাই আছোঁ। এইফালে মই অলপমান চাটু গুড়ি লৈছোঁ, আপোনালোকে যিমান বনায় আৰু মইতো 2 কাপ লৈছোঁ কাৰণে অকণমান বেছিকৈ চাটু গুড়ি লৈছোঁ। ইয়াত এতিয়া এয়া পিঁয়াজখিনি ইয়াত দি দিম। আৰু ধনিয়াখিনিও দি দিম ইয়াত। আৰু গ্ৰেট কৰি লোৱা এই নহৰু, আদা আৰু জলকীয়া অলপ একদম প্লেইনো নহয়, পাৰিলে আপোনালোকে যদি পাৰে সময় হয় মিহি মিহিকৈ কাটি দিলেও হয় বা গ্ৰেট কৰি দিলেও হয়। মই এই মিক্সি জাৰতে অকণমান দৰদৰাকৈ পিচি লৈছোঁ নহৰু, আদা আৰু কেঁচা জলকীয়া। এতিয়া ইয়াত অকণমান মই আজৱাইন দি দিম। আজৱাইন দিলে টেষ্টটো ভাল হয়, সেইকাৰণে মই অকণমান আজৱাইন দিছোঁ। আৰু কেইটামান মই কালজিৰা দিম, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আৰু মই ইয়াত 1 চামুচৰ জোখৰ মিঠাতেল দিম। মিঠাতেল, কেঁচা মিঠাতেল, খুব ভাল লাগে টেষ্টটো। আৰু ইয়াত এতিয়া 1 চামুচ আপোনালোকৰ সোৱাদ অনুসৰি আৰু নিমখ দিম। মই এই কেটচৰে টেবুল চল্টটো, স্প্ৰিংকেল টেবুল চল্টটোকে দিম, তেতিয়া খাই ভাল লাগে। বেছি নিমখীয়াও নালাগে, এইটো দিলে ভাল লাগে খাই। চালাড হওক, আপোনাৰ এনেকুৱা পুৰ দিবলৈ যিটো মিক্সাৰ বনোৱা হয় সেইটোত। তাৰপিছত ইয়াত দিম মই অলপমান নেমু ৰস। এয়া মই নেমু এডোখৰ লৈছোঁ, এই নেমু ৰসখিনি ইয়াতে অলপমান দি দিম। আপোনালোকে আগতে উলিয়াইও দিব পাৰে, মই এতিয়া সময় কম কাৰণে মই এনেকৈয়ে দি দিছোঁ আৰু মই আন্দাজ অনুসৰি।
আপোনালোকে বোলে ৰসটো উলিয়াই চামুচ হিচাপে 1 চামুচ দি দিলে ভাল লাগে খুব। আৰু লাষ্টত দিম মই এটা ইয়াৰ বঢ়িয়া চেণ্ট আহিবৰ কাৰণে আম আচাৰৰ মছলাখিনি। আচাৰ যে খাই শেষ হৈ যায় তলত যে মছলাখিনি পৰি থাকে সেই মছলাখিনি দিলে যে আৰু মোৰ মানে কওঁতেনে জিভাৰ পানী পৰি গৈছে আৰু কি ভাল লাগে নহয় ঠাণ্ডা দিনৰ এই লিট্টি চৌখাটো খাবলৈ নহয়। আপোনালোকেও ট্ৰাই কৰিবচোন। মই যে বিৰাট ভাল লাগে, মই বিৰাট ভাল পাওঁ। আকৌ এওঁ ডিউটিৰ পৰা আহি গৰমে গৰমে মই বনাই ৰাখি দিওঁ, আকৌ গৰমে গৰমে এওঁক অকণমান টাৱাখনতে গৰম কৰি গৰু ঘি অকণ দি দিওঁ। এওঁ খাই খুব ভাল পায়। আৰু লগতে ধনিয়া চাটনি মই এসপ্তাহৰ কাৰণে বনাই থওঁ, সেইটোতো কমপ্লিট ৰেডি হৈ থাকে। আৰু এতিয়া এই মছলাটো হোৱাৰ পিছত মই ইয়াৰ লগত খোৱা আৰু এটা ইনগ্ৰিডিয়েণ্টছ দেখাম আপোনালোকে, যিটো ঠাণ্ডা দিনত সকলোৱে ঘৰত বনোৱা হয়। এইফালে এয়া একদম আম আচাৰ শেষ হোৱাৰ পিছত লাষ্টত যে মছলাকণ তলত পৰি থাকে সেয়া 1 চামুচ মই দি দিছোঁ। অ' মাই গড, কি ধুনীয়া চেণ্ট ওলাইছে নহয়। এতিয়া গোটেইখিনি মই এনেকৈ মিক্স কৰি পেলাম। আপোনালোকে বনালেও এনেকৈ একদম জৰজৰীয়া হোৱাকৈ বনাব। ইয়াত কিন্তু পানী অকণো মিক্স নকৰিব। মই মিঠাতেল দিছোঁ, নেমু ৰস দিছোঁ আৰু অকণমান আচাৰৰ কৈছোঁ যে মছলাখিনি দিছোঁ, পিঁয়াজ, নহৰু, আদা আৰু ধনিয়া পাত। মই আপোনালোকক দেখাইছিলোঁ নহয়, এইফালে মোৰ লিট্টিত পুৰ ভৰোৱা ইয়াৰ মছলাখিনি অলৰেডি ৰেডি। এইফালে মোৰ আটাও দলি ৰাখিছোঁ। এইফালে লাষ্টত এইটো চাটনি বুলি কয়, আপোনালোকে বেঙেনা পিটিকা বুলি কয়, বেঙেনা ভৰ্তা বুলি কয়, যি কয়, এইটো লগত হ'লেহে ইয়াৰ মানে টেষ্ট আহে আৰু বেঙেনা ভৰ্তা। ঠাণ্ডা দিনত সকলোৱেতো বেঙেনা পিটিকা বনায়েই, আপোনালোকেও বনাব পাৰিব এনেকৈ। মই আচলতে গোল বেঙেনাত বেছি ভাল হয়। মোৰ আজি গোল বেঙেনা নাই আৰু আমি গোল বেঙেনাটো মানে এতিয়া নাখাওঁ। প্ৰথম ওলাওঁতেনে আমি ৰাস পূৰ্ণিমাৰ 8 দিনৰ পিছত এটা পূজা হয় প্ৰথমাষ্টমী বুলি, আমি তেতিয়াৰ পৰাহে বৰ বেঙেনা, মূলা, খুতৰা শাক খাম। সেইকাৰণে মই আজি এই দীঘল বেঙেনাটোতেই বেঙেনা ভৰ্তাটো কৰিম। আৰু এইটো মই এতিয়া অকণমান কাটি ল'ম। কাটি লৈ ইয়াত মই নহৰু কেইফুটা আৰু জলকীয়াকেইটা ইয়াত ভৰাই বিলাহীটো কুটি পুৰি লৈ পেলাই পিটিকা বনাম। আকৌ আপোনালোকক লগ পাই আছোঁ। মই বেঙেনাটো অকণমান ফালি লৈ পেলাই ইয়াত নহৰু জলকীয়া মই ধুনীয়াকৈ ভৰাই দিছোঁ আৰু বিলাহীটো ইয়াত পুৰি ল'ম। মই ঘৰত বেঙেনা পিটিকা খাবলৈ হ'লেও এনেকৈয়ে কৰোঁ, মানে মই নহৰু আৰু জলকীয়াটো একেলগতে এনেকৈ দি পেলাই পিটিকা কৰোঁ। এতিয়া এইটো পুৰি ল'লেই হ'ব গেছত। মোৰ বেঙেনা বিলাহী পূৰা ৰেডি। এইফালে এতিয়া মই এখন গেছৰ ওপৰত ডাঠ কেৰাহী বহাই দিছোঁ। কেৰাহীখনত মই একো অলৰেডি দিয়া নাই। এইফালে আটা ডোখিনি এয়া সৰু সৰুকৈ মই লাডু বনাই লৈছোঁ, মানে ৰুটি বনোৱাটোতকৈ অকণমান সৰু, পুৰিটোতকৈ অকণমান ডাঙৰ। গোল গোল কৰি লৈছোঁ। এতিয়া এইটো আকৃতিত মই পুৰখিনি ভৰাম, মানে ইয়াত লিট্টি যিখিনি মছলা ৰেডি কৰিছিলোঁ এইখিনি ইয়াত মই ভৰাম। এইটো অলপ পাতলাকৈ কৰিব লাগে বাতিটো, তেতিয়া ভালকৈ সিজে মানে। খুব ধুনীয়াকৈ মই এইটো এটা বাতি টাইপত বনাই ল'লোঁ। ইয়াত এতিয়া মই মছলাখিনি ভৰাই দিম। খুব ধুনীয়াকৈ 1 চামুচ মছলা ইয়াত মোৰ ভৰি গৈছে। এইটো প্ৰচেছত বনালেই হ'ল। অকণমান বেছি হৈছে, কমকৈ দিব লাগিব। এইটো প্ৰথমটো কাৰণে মই ধৰিব পৰা নাই, ডাঙৰ চামুচেৰে দিছোঁ কাৰণে। আপোনালোকে অলপ কমকৈ দিব, হ'লেও হৈ যাব আৰু। পূৰা কেৰাহীখন প্ৰথমতে গৰম হ'বলৈ দিব লাগে। মই পূৰা গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত ইয়াত এটা এটাকৈ ইয়াত দি দিম। ইয়াত অলৰেডি মই একোৱেই দিয়া নাই, এনেকৈ দি দিম। তাৰপিছতে গেছটো একদম কম হেৰিয়াত ৰাখিম, পূৰা চিমত হ'বৰ কাৰণে দিম, মানে পূৰা। এয়া লিট্টি মোৰ 10 মিনিটত কেৰাহীতে হৈ যাব। হোৱাৰ পিছত আকৌ আপোনালোকক মই লগ পাই আছোঁ। অলৰেডি হৈ গ'ল। ইয়াত মই একেলগতে 10-12টা দি দিম 10 মিনিটৰ কাৰণে। মোৰ লিট্টি কেৰাহীতে ৰেডি হৈছে। এয়া মই একেলগতে 12টামান লিট্টি বনাই পেলাই দি দিছোঁ।
তিনিটা ম'ম' আকৃতিত দিছোঁ। পাৰ্চিয়ে কাৰণ কৈছে মা মোলৈ ম'ম' কেইটামান বনাব নোৱাৰিলা। মই বোলো ৰ'বা তোমাক ম'ম' আকৃতিত লিট্টিকে আজি খুৱাম। তাৰ কাৰণে সেই তাত তিনিটা মই ম'ম' আকৃতিত বনাই দিছোঁ। এইকেইটা দিছোঁ। সেয়া এটা ছাইড গৰম হ'লেই আৰু এটা ছাইড 5 মিনিট গৰম হ'লেই হৈ যাব। ইয়াত মই এতিয়া অকণমান গৰু ঘিউ লগাই দিম, তেতিয়া চেণ্টটো ভাল হয়। এইফালে অকণমান মই ইয়াত গৰু ঘিউ ব্ৰাছে অকণমানকৈ লগাই দিছোঁ, তেতিয়া খুব ধুনীয়া আহে চেণ্টটো। এইটোতো অলৰেডি শুকান কেৰাহীতে মানে অকণো তেল নিদিয়াকৈ বনোৱা হৈছে, কিন্তু অকণমান ওপৰত গৰু ঘিউ লগাই দিলে খুব ভাল লাগে মানে চেণ্টটো। মোৰ ভিডিঅ' কৰি দিয়া মানুহ নাই, মই সেইকাৰণে এখন হাতে ভিডিঅ' কৰিছোঁ, এখন হাতে বনাই দিছোঁ। অকণমান ঘি দি দিছোঁ ইয়াত, খুব ধুনীয়া চেণ্ট আহে। আপোনালোকে মানে ঘৰতে লিট্টি বনাই খাব পাৰে এনেকৈ কেৰাহীতে। আৰু 5 মিনিটত মোৰ লিট্টি ৰেডি হৈ যাব। মোৰ বেঙেনা আৰু বিলাহী, পিঁয়াজ, অকণমান মই ইয়াত আদা কাটি দিলোঁ আৰু অকণমান কেঁচা তেল দিলোঁ। ইয়াত ধনিয়া দিয়া হেনো ভাল আছিলে, মোৰ কিন্তু ধনিয়া শেষ হৈ গ'ল, মই ধনিয়া দিব নোৱাৰিলোঁ। এনেকৈ এয়া বেঙেনা বিলাহী পিটিকা বুলিয়েই কওক বা ভৰ্তা বুলিয়েই কয়, যি বুলি কয় ক'ব পাৰে। এইফালে এয়া মোৰ পূৰা ৰেডি হৈ আছে, পূৰা লিট্টি। আৰু 5 মিনিটমান লাগিব, তাৰপিছত আমি পৰিৱেশন কৰি আপোনালোকক দেখাই আছোঁ। এইফালে এয়া মোৰ লিট্টি ৰেডি। এইফালে আকৌ মোৰ কাৰণে একাপ মই এয়া কফি বনাই আছোঁ। এতিয়া ইভিনিঙত মই কফিৰ সৈতে এয়া পৰিৱেশন কৰিম। এইফালে খুব ধুনীয়াকৈ মই প্লেটখন সজাই লৈছোঁ। কফি কাপ হোৱা নাই কাৰণে কাপটো ৰাখি লৈছোঁ। এইফালে লিট্টি, এইফালে আছে বেঙেনা বিলাহী ভৰ্তা, ধনিয়া চাটনি আৰু এটা গৰু ঘিউ, খুব ধুনীয়া। মানে মই দেৱালীতে বনাইছিলোঁ, তাৰ ৰেচিপি দিয়া নগ'ল। একদম সৰুকৈ এটা জেলপি, কাৰণ মই মিঠাই খুব খাই ভাল পাওঁ। তাৰপিছত আপোনালোকক খাই পেলাই মোৰ মানে কেনেকুৱানো হৈছে টেষ্টটো আপোনালোকক জনাই আছোঁ ৰ'ব। এইফালে এয়া মই পাৰ্চিকে প্ৰথম দিছোঁ খাবলৈ। তাই পঢ়ি আছিলে এয়া ডাইনিং টেবুলতে, তাইক খাবলৈ দিছোঁ। তাই ক'ব ৰ'ব আপোনালোকক কেনেকুৱা হৈছে টেষ্টটো। কোনজনী কেনেকুৱা হৈছে চোৱাচোন। হা, ভাল হৈছে। আৰু ভৰ্তাটো টেষ্ট কৰা আৰু চাটনিটো কৰা। চাটনিটো অলৰেডি মই আজি বনোৱা নাই, মই চাটনি ধনিয়া পিঁয়াজৰ পাত আৰু তেতেলী দি মই চাটনিটো ঠাণ্ডা দিনত এসপ্তাহৰ কাৰণে বনাই থওঁ। সেয়া চাটনি মাত্ৰ এতিয়া ভৰ্তা আৰু লিট্টিটো বনালোঁ। ভাল হৈছে।